জামুগুৰিহাটত 100 জোপাৰো অধিক মাখিয়তী গছ সংৰক্ষণ এগৰাকী ব্যক্তিৰ। বহাগৰ গৰু বিহুৰ দিনা প্ৰয়োজন হোৱা এবিধ বিশেষ উদ্ভিদ হ'ল মাখিয়তী। অসমীয়া গ্ৰাম্য সমাজৰ এইবিধ গছ এতিয়া চিনি নাপায় নতুন প্ৰজন্মৰ অধিকাংশই। এটা সময়ত গ্ৰাম্যাঞ্চলৰ বিভিন্ন হাবি তথা জংঘলৰ লগতে মানুহৰ বাৰীৰ পাছফালে থকা এই গছবিধ সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰিছে। কিন্তু এনে এক সময়তে জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ ঘৰৰ বাৰীৰ চৌহদত সংৰক্ষণ কৰি ৰাখিছে এইবিধ বিশেষ উদ্ভিদ। বুলেন ভূঞা নামৰ 60 ঊৰ্ধৰ ব্যক্তিজনে নিজৰ বাৰীত বছৰ বছৰ সংৰক্ষণ কৰি ৰাখিছে এই উদ্ভিদ। 100ৰো অধিক জোপা মাখিয়তী গছ সংৰক্ষণ কৰি ৰাখিছে এইগৰাকী ব্যক্তিয়ে। নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়ে বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰখা এই গছৰ ডালপাত বাহিৰৰ জেগাত পাবলৈ নাইকিয়া আহে বহু লোক, আৰু আমাৰ নতুন প্ৰজন্মই ভালদৰে চিনিয়েই নাপায়। গতিকে আমাৰতো গৰু বিহুৰ দিনা এই বস্তুবিলাক নহ'লে নহ'বই, এজাল হ'লেও লাগিব গৰুকেইটা ক'ৰবাই আনিবলৈ। সেইকাৰণে মই এই গছখিনি প্ৰায় 100ৰো অধিক গছ মই সংৰক্ষণ কৰি ৰাখিছোঁ। কিমান মানুহ আহে আপোনাৰ তাত? এই অনেক গাঁৱৰ, আমাৰতো এইটো অঞ্চল ডাঙৰ অঞ্চল, বিভিন্ন গাঁও আমাৰ কাষে বাৰে আছে, তাৰ পৰাও আহে আৰু গাঁৱৰ যোনে য'ত বিচাৰে তেওঁলোককো দিওঁ। হয়, আৰু বিভিন্ন প্ৰতিৰোধৰ ক্ষেত্ৰতো আমাৰ এতিয়া লোকবিশ্বাস মতে, আমিতো ধৰক বৈজ্ঞানিক নহয়, ডক্তৰ নহয়, কিন্তু আমাৰ বোপা ককাহঁতে কোৱা শুনা মতে এই গছবিধৰ এটা এই ঔষধি গুণ আছে, গৰুক ক'ৰবালৈ বোলে গৰুৰ গাৰ বিষ কোপ বেমাৰ আজাৰ কমি যায়। সেই লোকবিশ্বাসতেই মানে আমাৰ পৰম্পৰাটো চলি আহিছে। আৰু কীট পতংগও নাইকিয়া হয় বুলি কয়। আজিকালিৰ প্ৰজন্মই এই উদ্ভিদবিধক খুব কমেই চিনি পায়। হয়। আপুনি কি ক'ব? মই কি ক'ম, মানে আজিকালি আমাৰ নতুন প্ৰজন্মই অন্ততঃ চিনাকি হিচাপে থাকিবলৈকে 2-4 জোপা নিজৰ ঘৰতো ৰুব লাগে। আৰু আনহাতে গছবিধ দেখিবলৈ ভাল, চোতালত উঠিলে বহাগমহীয়া ফুলিব। এতিয়া আমি কাটি পেলাই ৰাইজক দি দিওঁ, কিন্তু নকটাকৈ থৈ দিলেতো এজোপা ফুলেই ধৰকচোন। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট, মহাজাতি ইণ্ডু 24 লাইভ।